হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে এটা ইনফৰ্মেশ্যন লৈ আহিছোঁ। আমাৰ নলবাৰী জিলাত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এটা ট্ৰেইনিং দিয়া হ'ব অনলাইন যোগে। কাৰণ ক'ভিডৰ সময়ত কোনো ধৰণৰ ট্ৰেইনিং দিব পৰা নাই। তো আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই ভাবিলে যে অনলাইন যোগেও যদি ট্ৰেইনিং দিব পৰা যায়, বহুখিনি মানুহ উপকৃত হ'ব। কাৰণ ধৰক বহুতেই আপোনাৰ অপেক্ষা কৰি আছে ট্ৰেইনিঙৰ কাৰণে, গভমেণ্ট ট্ৰেইনিঙৰ বাবে। তো এইটো আপোনাৰ গভমেণ্ট ট্ৰেইনিং হয় এটা। ট্ৰেইনিংটোৰ মূল বিষয় হৈছে আপোনাৰ মাছ সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণ, ফিছ প্ৰিভেনশ্যন আৰু প্ৰচেছিং। তো যদি মাছৰ লগত জড়িত কোনোবাই ট্ৰেইনিং ল'ব খোজে, তেনেহ'লে আজি ল'ব পাৰিব অনলাইন যোগে। আৰু অনলাইন যোগে আপোনাৰ গুগল মিটত হ'ব। তো ডিছক্ৰিপশ্যনত আপোনাৰ গুগল মিটৰ পাছৱৰ্ডটো আৰু লিংকটো দিয়া থাকিব। আৰু সময় হৈছে আপোনাৰ 1টা বজা। আজি দুপৰীয়া 1টা বজাৰ পৰা ট্ৰেইনিংটো আৰম্ভ হ'ব অনলাইন যোগে। আৰু মোৰ এটা গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ এছাম ফাৰ্মাৰ বুলি। তো মই সকলো ভিডিঅ' ধৰক আপলোড কৰিব নোৱাৰোঁ ইনফৰ্মেশ্যনৰ। তো সেই গ্ৰুপটোত আপোনাৰ আপলোড কৰা যায়। ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে এছাম ফাৰ্মাৰো। তো আপোনালোকে তাত যাই পেলাই জইন হৈ থাকিলে মই কিবা ইনফৰ্মেশ্যন পালে মই গ্ৰুপটোত দি দিওঁ। তো আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। তো আপোনালোকে গ্ৰুপটোত জইন হৈ ল'ব। আৰু যদি ভিডিঅ'টো চাই আছে তেনেহ'লে অলপ শ্বেয়াৰ কৰি দিব, যাতে কোনোবাই যদি ট্ৰেইনিংটো ল'ব বিচাৰিছে যাতে তেওঁৰ তাতো যায়, এই ভিডিঅ'টো যাতে যাই পৰে। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।